আপোনালোকে বাৰু কোনে কোনে মাছৰুম খাই ভাল পায় কওকচোন। মাছৰুম খাই যোনে ভাল পায় আৰু একেবাৰে বনাবলৈও নাজানে আৰু ঘৰতে থকা সামগ্ৰী যদি মাছৰুমখন ভালদৰে বনাবলৈ খোজে তেনেহ'লে এই ৰেচিপিটো তেওঁলোকৰ বাবে। যোনে মাছৰুম খাই ভাল পায় এনেকৈ হ'লেও এবাৰ বনাই খাই চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাথাকিব দেই। হেল্ল' এভৰিৱান, সকলোকে মোৰ কুকিং পেজটোলৈ স্বাগতম জনালোঁ। আশা কৰোঁ নেদেখাজনৰ কৃপাত সকলোৱে ভালে কুশলে আছে। এয়া মই মাছৰুম লৈ লৈছোঁ। এনেকৈ টামাত পোৱা বজাৰত পকাকৈ পলিথিনতো কিনিব পায়, ডাঙৰ তেনেকুৱাও ল'ব পাৰি। সেইখিনি অকণমান ভাজি পিনি ল'ব লাগিব, ধুই পিনি। এইখিনি চিম্পুলকৈ মই ধুই লৈ লৈছোঁ আৰু মাজেৰে দুফালকৈ কাটি লৈ লৈছোঁ। আৰু ইয়াত মই পিঁয়াজ লৈছোঁ 3টামান কাটি। মাছৰুমখিনিত মই 1 চামুচ হালধি গুড়ি, 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি আৰু কাশ্মীৰী লাল মিৰ্চ পাউডাৰেৰে অকণমান সময় 10-15 মিনিটৰ কাৰণে মেৰিনেট কৰি থৈ দিম দেই। অকণমান নিমখ দি পিনি ধুনীয়াকৈ লৰাই মই মেৰিনেট কৰি থৈ দিম। এনেকৈ মেৰিনেট কৰি থ'লে মাছৰুমখিনিৰ ভিতৰত গোটেইখিনি মছলা সোমাই যাব আৰু খাবলৈ বহুত বেছি টেষ্টি হ'ব। তেন্তে লৈ লৈছোঁ 4টা পিঁয়াজ সৰুকৈ কাটি আৰু ইয়াত লৈছোঁ আদা আৰু নহৰু ধুনীয়াকৈ সৰু কাটি। ইয়াত 3টা বিলাহী মই ৰেডি কৰি লৈছোঁ। একেবাৰে ঘৰত থকা সামগ্ৰীৰে মাছৰুমখন ধুনীয়াকৈ বনাম দেই, চাই থাকিব। প্ৰথমে অকণমান বেছিকৈ তেল দি পিনি পিঁয়াজখিনি মই ৰঙা হোৱালৈ ভাজি পিনি অকণমান উঠাই ল'ম। অকণমান মিহিকৈ কাটিব, তেতিয়াহ'লে পিঁয়াজটো সোনকালে সিজি ৰঙা হৈ যাব। তাৰপিছত খাবলৈও বেছি সোৱাদ হ'ব। আৰু যিহেতু মিক্সিত পিচিম, যিমানখিনি পাৰি সিমানখিনি মিহিকৈ ল'ব। যিহেতু মিক্সিত পিছোঁতে মই পানী নিদিওঁ। তাৰপিছত এয়া চাওক ৰঙা হৈ গ'ল মোৰ পিঁয়াজখিনি। এতিয়া মই উঠাই থৈ দিম। তাৰপিছত মই ইয়াতে ভাজি ল'ম। পিঁয়াজখিনি গোটেই উঠাই পিনে থৈ দিম আৰু ইয়াতে মই দি দিম কাটি লোৱা আদা আৰু নহৰু। কাটি লৈ পেষ্টটো দিব পাৰে, কিন্তু যিহেতু মিক্সিত দিম সেই এনেকৈ ইজি কৰি কিনে দি দিছোঁ। তেতিয়াহ'লে সোনকালতে হৈ যাব, বেছি দেৰিও নালাগে। তাৰপিছত এয়া চাওক পিঁয়াজখিনি মোৰ ভজা হৈ গ'ল ন, এইখিনি ছাইড কৰি থ'লোঁ। তাৰপিছত কেৰাহীত তেল আছিলে, তাত মই দিলোঁ শুকান জলকীয়া 2টা আৰু কাটি লোৱা আদা নহৰু। সেইখিনি দি পিনি অকণমান কেঁচা গোন্ধটো নোহোৱা হ'বলৈ ভাজি লৈছোঁ ৰঙচুৱাকৈ। জ্বলা আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব। মই অকণমান কমকৈ জ্বলা দিওঁ, কাৰণ মনে ৰেচিপিবোৰ খায়, সেইকাৰণে অকণমান কমকৈ জ্বলা দিব লগা হয়। বেছিকৈ জ্বলা দিলে অকণমান সোৱাদটো বেছিয়ে ভাল লাগে। যিয়ে নহওক বাৰু তাৰ পচন্দ যেতিয়া তেনেকৈয়ে বনাওঁ। তাৰপিছত 2টা শুকান জলকীয়া দিলোঁ। এইখিনি দি পিনে ভালদৰে লৰাই মই ইহঁতকো উঠাই পিনি থৈ দিম। এনেকেবাৰে সহজতে হৈ যায়। বিশ্বাস কৰি এইখন মাছৰুমৰ চব্জি বনাবলৈ আধা ঘণ্টাও নালাগে। একেবাৰে কম সময়তে আপোনালোকে মাছৰুমখিনি বনাব পাৰিব। বজাৰত কিনিব পোৱা সেই মাছৰুমখিনি আপোনালোকে ঠিক তেনেদৰে মেৰিনেট কৰি ধুই পিনে তেনেকৈ বনালেই হ'ল। বাছ একেবাৰে সহজ। এবাৰ মোৰ বনোৱা পদ্ধতিৰে বনাই পিনে খাই চাবচোন। তেল অকণমান বেছি আছিল কাৰণে মই ছাইড কৰি থৈ দিলোঁ, যিহেতু বিলাহীত ইমান তেল নালাগে। তাৰপিছত এয়া বিলাহী দি দিলোঁ আৰু 1 চামুচ লগতে নিমখ দিলোঁ। তেতিয়াহ'লে বিলাহীখিনি সোনকালে সিজি যাব আৰু ভাজিখিনিও ভালদৰে হ'ব। তাৰপিছত দেখিছেনে বিলাহীখিনি মই ভালদৰে ভাজি ল'ম, যেতিয়ালৈ বিলাহীখিনি ভালদৰে গলি নাযায়। অকণমান গলি যোৱাৰ পিছতে মই বিলাহীখিনি ছাইড কৰি থৈ দিম আৰু এই পেষ্টটো ভালদৰে মিক্সিত পিচিম। অকণমানো পানী নিদিয়াকৈ দেই, পানী দিলে একেবাৰে সোৱাদটো বেয়া হ'ব। দেখিছে ঠাণ্ডা হোৱাৰ পিছতে মই এইখিনি মিক্সিত পেষ্ট কৰিবৰ কাৰণে থৈ দিলোঁ। আৰু আনপিনে মই আৰু 2টা পিঁয়াজ কাটি লৈছোঁ। যিহেতু পিঁয়াজেৰে গ্ৰেভি বনাম, কাজু কিচমিচ মগজ একোৱেই নিদিওঁ। তথাপি এইখন গ্ৰেভি খাই কিনে অকণমানো আপোনালোকে ক'ব নোৱাৰিব যে ইয়াতে কাজু কিচমিচ একো নাই। চাওক ধুনীয়াকৈ মই পেষ্ট এটা বনাই লৈছোঁ। আনপিনে এটা কেৰাহী দি দিলোঁ। তাৰপিছত দি দিলোঁ তাত তেল আপোনালোকে বেছি দিব নালাগে, যিহেতু মোৰ আগত ভজা হৈ গৈছে। তাত মই 2 টুকুৰা দালচেনি আৰু 3টা ইলাইচি দিছোঁ। আৰু সেইখিনি গৰম হোৱাৰ পিছতে কাটি লোৱা 2টা পিঁয়াজ মিহিকৈ এইখিনি দি পিনে মই অকণমান ভাজি গৈছোঁ। অকণমান ৰঙা হ'বলৈ দিব লাগিব, তেতিয়াহে ভাল লাগিব, নহয় জানো? এয়া পিঁয়াজটো দেখিছে, অকণমান 1 চামুচ নিমখ দি পিনি মই ৰঙা হোৱালৈ পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। অকণমান যেতিয়া পিঁয়াজখিনি ৰঙা হৈ গৈছে, এতিয়া মই ইয়াতে দিম মেৰিনেট কৰি থোৱা মাছৰুমখিনি দি পিনি বেছি সময় ভাজিব নালাগে। 5ৰ পৰা 7 মিনিটৰ ভিতৰত মই ইমানখিনি মিডিয়াম ষ্টিমত মাছৰুমখিনি ভাজি লৈছোঁ। দেখিছে নহয় ধুনীয়াকৈ মাছৰুমখিনি ভাজি হৈ গৈছে। তাৰপিছত মই এতিয়া দি দিম ইয়াতে মছলা গুড়ি 1 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ গৰম মছলা গুড়ি। যিকোনো গৰম মছলা গুড়ি নহ'লে বা কিটচেন কিং পনীৰ মছলা যিটো আপোনালোকৰ তাত থাকে সেইটো দিবলৈ পাহৰি নাথাকিব। তেতিয়াহ'লে মাছৰুমখিনি আৰু বেছি টেষ্টি হ'ব।
তেন্তে মই গৰম মছলা গুড়িখিনি দিছোঁ 1 চামুচ দি পিনে ভালদৰে লৰাই চৰাই পিনে ইহঁতক ভাজি লৈছোঁ। এতিয়া কৰি থৈছিলোঁ যে পেষ্টটো পিঁয়াজ আদা নহৰু আৰু বিলাহী সেইখিনি দি পিনে লৰাই চৰাই লৈছোঁ দেই ভালদৰে। আৰু ইয়াতে মই অকণমান পানী দিম, যিহেতু মিক্সিৰ বাতিটোত বহুত বেছি লাগি আছিলে। ইমান বেছি মই পানীও নিদিওঁ, অকণমান পানী দিম। এইখিনি দি পিনে মই মিক্স কৰি ল'ম। পানীখিনি দিছোঁ ধুনীয়াকৈ আৰু ধুনীয়াকৈ পেষ্টটো মই লৰাই চৰাই অকণমান সময় মিডিয়াম ষ্টিমত ভাজি লৈছোঁ। মাছৰুমখিনি এবাৰ এনেকৈ বনাই খাবলৈ কোনো পাহৰি নাথাকিব। সকলোৱে ধুনীয়াকৈ বনাই নহয় জানো, কিন্তু মই এনেকৈ যে বনাইছিলোঁ সেইটো পদ্ধতিৰে এবাৰ বনাই খাই চাব, সকলোৱে বেছি ভাল পাব। আৰু বিশ্বাস কৰি কওক আৰু গেৰেণ্টি দি কৈছোঁ, ধাবা বা ৰেষ্টুৰেণ্টত বনোৱা মাছৰুমতকৈ অকণমানো কম নহয়। এয়া মই পানী দি পিনি অকণমান সময় ঢাকনি মাৰি পিনি থৈ দিছিলোঁ 5 পৰা 7 মিনিট সময়। আৰু মিডিয়াম ষ্টিমত ধুনীয়াকৈ উতলিব দিছোঁ। মানে বেছিকৈ ষ্টিম দিলে কি হ'ব, সোনকালে শুই যাই পিনে গোটেই নোহোৱা হৈ থাকিব। সেইকাৰণে মিডিয়াম ষ্টিমত ধুনীয়াকৈ মাছৰুমখিনি শুহাই লওক। আৰু অকণমান ধনিয়া পাত থাকিলে দি দিব, মোৰ তাত নাছিলে কাৰণে মই নাই দিয়া। আৰু পিছত মই কচুৰি মুঠি অকণমান লৈ হাতেৰে মোহাৰি পিনে ইয়াত দি দিলোঁ। বাছ ঢাকনি মাৰি পিনে থৈ দিছিলোঁ 2-3 মিনিট সময়। চাৰ্ভ ৰেডি হৈ গ'ল টেষ্টি মোৰ মাছৰুম মছলা। যেতিয়া ইমান নিৰামিষ এখন মাছৰুম মছলা থাকিব, তাৰ লগত ভাত বা ৰুটি আপোনাৰ যিয়ে নহওক, লগে লগে গৰমে পৰিৱেশন কৰক আৰু ধুনীয়াকৈ খাই থাকক। এয়া মই ৰেডি হৈ গ'ল। তেন্তে এয়া মই ওলাই লৈছোঁ মাছৰুমখিনি। সঁচাই দেখিবলৈ আপোনালোকে কেনেকুৱা পাইছে মই নাজানো, খাবলৈ ইমান বেছি টেষ্টি হৈছিলে। দেখিছেনে, কাজু কিচমিচ একো পেষ্ট নোহোৱাকৈ অনলি পিঁয়াজ আৰু বিলাহীৰে মই ধুনীয়াকৈ মাছৰুম মছলাটো বনালোঁ। তো আপোনালোকেও এনেকৈ নিৰামিষ থকা সময়ত, নিৰামিষ খোৱা সময়ত এনেকৈ এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে মোৰ ৰেচিপিটো জনাব। অলপো যদি ভাল লাগে তেন্তে ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, এনেকৈ মৰম দি থাকিব। আৰু বিশ্বাস কৰক, এটা ৰেচিপি বনাওঁতে বহুত বেছি কষ্ট হয়। সেইকাৰণে আপোনালোকৰ এটা লাইক আৰু শ্বেয়াৰ কৰাটো খুব বেছিয়ে ভাল লাগে। তো ৰেচিপিবোৰ এনেকৈ মৰম দিবলৈ ধন্যবাদ। আৰু লগ পাই আছোঁ আন এটা ৰেচিপিতে। সকলোৱে ভাল থাকিব। বাই বাই।